हेलो गाइस আজি আপোনালোকক মই লৈ যাম জব মেলা আৰু আজি মই কি জব পাও এপ্লাই কৰিবলৈ আৰু কি সকলো দেখাই আছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক আৰু তেতিয়া গম পাবা জব মেলাত কি হৈছে তেতিয়ালে ভিডিওটো শেষলৈকে চাই থাকক আৰু ভিডিওটো অকনো স্কিপ নকৰিব পুৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুন আহিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়ালে আজি ব্লগটো ষ্টাৰ্ট কৰ আমি গৈ আছো আৰু অলপ দেৰি পাছতে পামগে বাইদেউ এইটো কোনটো ৰিকুৱাৰমেণ্ট লৈ আছে কোনটো ৰিকুৱাৰমেণ্ট লৈ আছে কি ৰিকুৱাৰমেণ্টৰ কাৰণে লৈ আছে এইটো হা অকণমান দেখাই দিব নি আমাৰ টাটা মটৰ্ছৰ বৰ্তমান চেলছৰ কাৰণে আছে আপোনাৰ এইটো আপোনাৰ লখিমপুৰ ধেমাজি নাৰায়ণপুৰ আৰু ঢকুৱা এই চাৰিটা জেগাত পোষ্টিং হ'ব আপোনাৰ কাষ্টমাৰ এতিয়া আপোনালোক মানে মাতিব ন হয় আমি ফোন কৰিম ফোন কৰি পেলাই বাকী চাই লওঁ আমাৰ তাত গৈ পেলাই কি হয় তাৰপিছত চাই মেলি আপোনালোক তেওঁলোকৰ ফোন এতিয়া আপোনালোক মাতিলে ফোন কৰালে যাব লাগিব ডিলাৰত যাব লাগিব থেংক ইউ এইটো আমি ফোন কৰিম ফোন কৰি পিনি ইণ্টাৰভিউ বৰ্ডত আপোনাক মাতিম সকলোৱে এপ্লাই কৰি আছে মই এপ্লাই কৰা মানুহৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেকুৱা এক্সপিৰিয়েঞ্চ আৰু কি সুবিধা পাইছে নে নাই জবটো এপ্লাই কৰিবলৈ আপোনাক সকলোখিনি জনাই আছোঁ এই ভাইটি এটা লগ পাইছোঁ আৰু ভাইটিটোৱে জব মেলাত আহিছিলে ডকুমেণ্ট আপলোড কৰিলোঁ ডকুমেণ্ট দিলে ক'ত দিলা এই চাৰহঁতৰ ওচৰতে দিলোঁ কাউণ্টাৰত দিলোঁ কি হয় নাজানো এতিয়া দিছোঁ তুমি আশা কৰিছা নাই পাম বুলি আশাবাদী এতিয়ানো কেনেকৈ কৰিম ইমান মানুহৰ মাজত হয় এতিয়া চাওঁ এতিয়া চৰকাৰে এইটো সুবিধা কেনেকুৱা পাইছা তুমি চৰকাৰৰ সুবিধাটো ভাল কৰিছে বুলি ভাবা নে বেয়া কৰিছে বুলি ভাবা ভালেই কৰিছে বাৰু তথাপিও নিবনুৱা সমস্যা অলপ কমিব কিন্তু যিমানটো পৰ্যাপ্ত পৰিমাণে নিবনুৱা আছিলে সিমানটোকে দিয়া নাই সেয়াই আৰু ঠিক আছে থেংক ইউ এই ভাইটি এটা লগ পালোঁ ভাইটিটোৱে এপ্লাই কৰিলে দিলা ক'ত দিলা তুমি দিলোঁ এক্সপিৰিয়েঞ্চ কিমান আছিলে তোমাৰ এক্সপিৰিয়েঞ্চটো মোৰ নাই এডুকেশ্যন কোৱালিফিকেশ্যন কিমান আছে এইচ ন এতিয়া চৰকাৰে যে এইটো কৰি আছে জব মেলা পাতিছে তুমি সুবিধাজনক বুলি ভাবিছা নাই তুমি নিবনুৱাৰ কাৰণে নিবনুৱা এটা সংস্থাপন পাব বুলি ভাবিছা নাই অলপ হ'লেও সকাহ পাব চাগে 100% নহ'লেও কিবা এটা হ'ব ঠিক আছে Boleh.